আজি আপোনালোকক আমাৰ বাৰীখন দেখাইছোঁ। মই কৰা খেতিবিলাক দেখাইছোঁ দেই। আজি কি কি ৰুই থৈছোঁ। এইফালে আপোনাক কচু, আদা ৰুই থোৱা আছে। এয়া হালধি খেতি কৰি থোৱা আছে, বছৰটোলৈ হৈ যায়। এইটো হালধি হয় আৰু এয়া আদা। আৰু দেখাই আছোঁ কি কি আছে। কল ৰুইছিলোঁ, কল যোৱা বছৰ আগটো বছৰ ৰোৱা কল, জাহাজী কল দেখাই আছোঁ। এইটো আৰু লাগি আছে অমিতা। এয়া লম্বা লম্বা লাগি আছে। অমিতা লাগিলে জনাব দেই। আৰু আমাৰ ইয়াৰ গুন্দি গাহৰি দানা বনাই আছে। গুন্দিয়ে গাহৰি দানা বনাই আছে। আৰু মই ৰোৱা জলকীয়া, এয়া ভোট জলকীয়া। পুৰা লাগি আছে, দেখিছেনে? আৰু আমাৰ এজনী বগী 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 এয়া আমাৰ এজনী গাভৰু। দুজনী আছে, এইফালে এজনী আছে। এজনী উৎপাত বহুত, এটা ভাঙি চিঙি আদায় কৰি দিছে ঘৰ। আৰু মোৰ সোণালী পোৱালীকেইটা কেইটামান বাহিৰত ওলাই আছে। আৰু এইকেইটা সোণালীকা বাচ্চা, বেয়া জাম কৰি দিয়া। সোণালী পোৱালীকেইটা